টকা ৰাস্তাত যিহে গাড়ী মটৰ হ'ব মা তুমি চিন্তা কৰি নাথাকিবা আপোনাক 25,000 লাগে ন মোৰ তাত আছে 20,000 মোৰ বেগতে আছে বাকি 5,000 উলিয়াব লাগিব সেইটো মই আপোনাক দি দিম এইটো কাম কিন্তু আপোনাকে দিছো আপুনি কিন্তু আকৌ এইটো ভালকে মোৰ সন্মান ৰক্ষা কৰিব আৰু আপুনি টেনচন নল'ব ইমান ভাগৰ লাগিছে চাইকেল এখনে কিনিব লাগিব পইচাৰে নাই নহয় চাইকেল কিনিবলে গৰমো লাগিছে খুলি চাওঁচোন কিমান পইচা কাৰ বা বেগ এইটো মানুহজনে জানো বেগটো বিচাৰি হাবাথুৰি খাই আছে কাৰ বা বেগ এইটো কি বা কৰো লৈ যাওঁ নে নাযাওঁ বা লৈয়ে যাওঁ বাটত যদি মানুহজনক পাওঁ দি দিম কাৰ বা বেগ বেয়াই লাগে মানুহজনলৈ মই লৈ আহিলি ভালহে কৰিলো নে বেয়াহে কৰিলো বা ইয়াতে অলপ বহোৱা মানুহজনক চাগে লগে পাওঁ মোৰ বেগটো ক'ত মই ক'ত এৰি থৈ আহিলো বাৰু 20,000 টকা আছিল বেগটোত কি যে হ'ব এতিয়া মই মানুহটোক কি ক'ম কি দিম এতিয়া মই কি হ'ব মোৰ এতিয়া ইমানখিনি পইচা আছিল কি হ'ব এতিয়া মোৰ 20,000 টকা আছিল এটিএমখনো বেগটোতেই থাকিল কি হৈছে আপোনাৰ মই মানুহ এজনক 20,000 টকা দিবলগীয়া আছিল মোৰ বেগটো হৰাল তাতে থাকিল গোটেইখিনি পইচা বেংকৰ পাছবুক যিকোনো চব তাতে থাকিল মোৰ চব হয় নেকি আপোনাৰ বেগটোৰ কি কালাৰ আছিল নো ৰেড কালাৰ আছিল আপোনাৰ নামটো ক'ব নেকি মোৰ নাম দন্দুৰী শইকীয়া হয় দিয়ক আপোনাৰ বেগটো ময়ে পাইছো অলপ আগতে মই এইখিনি বেগটো পাইছিলো মই লৈ আহিছো হয় নেকি চাও এইটো চোন মোৰে বেগ আপুনি ইমান ভাল মানুহ এই দিনতো ইমান ভাল মানুহ থাকেনে বাৰু আছে দিয়ক আপোনাৰ বহুত বহুত ধন্যবাদ আপুনি যে মোৰ বেগটো ঘূৰাই দিলে আজিৰ দিনত এনেকুৱা ভাল মানুহ পোৱা বহুত টান এনেকুৱা শিক্ষাবোৰ মোক মায়েই দিছে আপোনাক বেগটো দিব পাই মই বহুত আনন্দিত মই এতিয়া যাওঁ হ'ব দিয়ক ৰ'বচোন এই 500 টকা লওক নালাগে দিয়ক আপুনিয়ে ৰাখক নহয় আপুনি যে ইমান ধুনীয়াকৈ মোৰ বেগটো ঘূৰাই দিছে লওক নালাগে লওক একো নহয় নালাগে দিয়ক এয়া পইচা আপুনি আনক দিবলৈহে আনিছে আপুনি ৰাখক আপোনাৰ ফোন নম্বৰটো দিয়কচোন আপোনাক কেতিয়াবা অসুবিধা হ'লে মোক ক'ব মোৰ ফোন নাই নহয় হ'ব দিয়ক মই এতিয়া যাওঁ মোৰ দেৰিয়ে হ'ব হয় ইছৰাম এবাৰ আকৌ তেখেতৰ বেগটো এৰি থৈ গ'ল মানুহগৰাকী গৈয়ে পালে নেকি পিছে যাম কি বা হ'ল মোৰ বেগটো কি হ'ব এতিয়া কি বা হ'ল শুনকচোন পদুমী আহিলা নেকি একো কোৱা নাই যে মোৰ বেগটো হৰাল মা আজি মই টিউচন কৰিবলৈ যাওঁতে মোক দৰমহাও দিছিল তাত 1,000 টকা আছিল এওঁলোক মানে দুখীয়া মাকজনীও হয়তো চকুৰে দেখা নাপায় মই বেগত মোৰ কেইটামান পইচা থৈ দিওঁ ইয়াতে অলপ পইচা থৈ দিওঁ
এইখিনিতে বেগটো থৈ দিওঁ, আন্ধাৰো হ'ল, মই যাব লাগে। ওলা মা, এতিয়া আৰু কাম কৰিব নালাগে। মা, এইটো দেখোন মোৰ হেৰুৱা বেগটো। চাৰটো আছে নাই চাওঁচোন। ইয়াতে দেখোন বহুত পইচা আছে। মই 1000হে আনিছিলো, মোক দেখোন 1000হে দিছিল। ইয়াতে দেখোন 5000 মান টকা আছে। ভগৱানে হয়তো আমাৰ ফালে চকু মেলি চাইছে। পদমী, কাৰো কেতিয়াও অনিষ্ট কৰিব নালাগে, পাৰিলে আনৰ উপকাৰ কৰিব লাগে। সঁচা কথা মা। আনৰ উপকাৰ কৰিলে ভগৱানে এদিন চকু মেলি চাবই। মা, মই তোমাৰ কথা সদায় মনত ৰাখিম। এতিয়া মই হাঁহকেইটা বান্ধো, তুমিও ভিতৰলৈ আহা। এইবাৰ আমি বেলেগ এটা ভিডিঅ' বনাইছোঁ। আমি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পায় আৰু আমাৰ আগৰ ভিডিঅ'বিলাকো যাতে চাই থাকে। এবাৰ আমি এটা নতুন ভিডিঅ' বনাইছোঁ। যদি ভাল লাগিছে আপোনালোকৰ আমাৰ ভিডিঅ'টো, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰিব। বাই।